বস্তু হয় তাকে আমি মানে ভাগ কৰা বেসিক্যালি ভাগ কৰাকে আমি হৰণ বুলি কওঁ আৰু তাত একো কোনো লজিক নাই তোমালোকে গম পাইছাই আৰু কিছুমান ইয়াত মানে কিছুমান ফসিব লগা হয় এইটো মানে ডিভাইড কৰাত ফসিব লগা হয় কি ফসিব লগা হয় সেইটো চাও ঠিক আছে ওকে তো এইখিনিয়ে বুজি পাইছা নহয় সো ইয়াত কনফিউজন লাগে তোমালোকে কি কৰা ডাইৰেক্ট মানে এনেকৈ কৰি দিয়া নহয় জানো ইয়াত 5 আছে 2 5 2 5 এনেকৈ কৰা ঠিক আছে 5 5 গুণ 25 তাৰ পাছত ডাইৰেক্ট 25 লিখি দিয়া ইয়াত 5 5 গুণ 25 এইটো একচুয়ালি ভুল হয় এইটো প্ৰসেস একদম ভুল হয় কাৰণ মই কৈছো কাৰণ কৈছো চোৱা এই 5 ৰ লগত এই 55 টোক আমি ইনটু কৰি চাম যদি ইনটু কৰি এইটো মান পাইছো তেতিয়া হলে এই অংকটো 100% শুদ্ধ নহলে অশুদ্ধ দেই আমি এইটো অংকক এইটো সংখ্যাৰে পূৰণ কৰি চাইছো দেই প্ৰথমতে কিমান হ'ব 5 আৰু কিমান দিয়া আছে 505 নহয় জানো 505 দিয়া আছে ইয়াক আমি পূৰণ কৰিছো 5 5 গুণ 25 ৰ 5 হাতত 2 5 গুণ 0 0 প্লাস 2 কৰিলে কি হ'ব 2 হ'ব এই কাৰণে ইয়াত কি হ'ব 2 5 5 গুণ 25 তো একুৰেট এইটো ওলালে নাই একুৰেট ওলালে 2525 কিন্তু এইটোক আমি ইয়ালে পূৰণ কৰিলে এইটো অংক আমি এইটো সংখ্যাৰে পূৰণ কৰিলে এইটো নোলাইগে এইটো চাও কিমান হ'ব 5 * 55 কিমান হ'ব 5 5 গুণ 25 ৰ 5 হাতত 2 5 5 গুণ 25 26 27 মানে 275 যেটো আমাৰ ভুল হয় এটোৰ লগত নিমিলে 25 আৰু 25 ইয়াক 5 ৰে হৰণ কৰিব লাগে ঠিক আছে 5 ৰে হৰণ কৰিলে কেবাৰ যাব 5 5 গুণ 25 ঠিক আছে 0 হৈ গল এতিয়া কি কৰিয়া এতিয়া তোমালোকে কি কৰা ডাইৰেক্ট 25 টো নমাই আনিবটো নোৱাৰা 2 ইয়াত আছে নহয় জানো তো এতিয়া কি হ'ব 2 ৰে এইটো হৰণ যায় জানো 5 আৰু 2 হৰণ না যায় তো সেই কাৰণে ইয়াত আমি 5 এগুণে 5 তাৰ মানে কি হ'ল 5 2 তকে ডাঙৰ হৈ গল তাৰ মানে কি হ'ব এবাৰো না যায় 2 ৰে হৰণ 2 5 ৰে এবাৰো হৰণ না যায় বুজি পাইছা নহয় সো 5 0 গুণ 0 এটোটো যাব সিওর যাব তো কিমান হ'ব ইয়াত 2 0 গলে 2 এ থাকিব তাৰ পাছত কি হ'ব এই 5 টো পোনপটিয়াকৈ ইয়াত নামি আহিব এটোত নামি আহিছিলে অথনি এটা 5 টো ইয়াত নামি আহিব এনেকে ঠিক আছে এতিয়া তো আমি লিখিব পাৰিম ন সিওর পাৰিম 5 গুণ 25 হল নাই এটা 25 ৰ 25 গলে কিমান থাকিব 0 এটা থাকিব নহয় জানো তো তোমালোকে চেষ্টা কৰিবা যে এইটো প্ৰসেছত কৰিবলৈ ওকে चैनल तो सब्सक्राइब नहीं करा तुम्हारे मैं गम पाइसु कोई तरीका है भीख मांगने का टेंशन नहीं लेने का आपको ना तुम्हारे चैनल तो सब्सक्राइब करा काखते থকা बेल आइकन तो दबाबा যাতে কোনো ভিডিওৰ আপডেট নোটিফিকেশন মিস নহয় ঠিক আছে অল দ্য ভেরি বেস্ট পঢ়ি থাকা অল দ্য ভেরি বেস্ট পঢ়ি থাকা বাই বাই